বনাঞ্চল এলেকাত বাগৃহ উচ্ছেদৰ বিপক্ষে যুঁজ কিষাণ মুক্তি সংগ্ৰাম সমিতিৰ উচ্ছেদ কাৰ্যৰ বিপক্ষে প্ৰয়োজন হলে ৰক্তাক্ত সংগ্ৰামৰ হুংকাৰ সমিতিৰ পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত এটা বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু পশ্চিম কাৰ্বি আংলঙত পুৰাতত্ত্ব বিভাগ আৰু যাদুঘৰ পৰিদৰ্শন কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো এতিয়া আহিছো প্ৰথমটো বাতৰিলে কাৰ্বি আংলং জিলাৰ বনাঞ্চল এলেকাসমূহত বসতি কৰি থকা বাগৃহৰ উচ্ছেদৰ বাবে পঠোৱা চৰকাৰী জাননীৰ সন্দৰ্ভত সৰব হৈ উঠিছে কিষাণ মুক্তি সংগ্ৰাম সমিতি পশ্চিম সংমণ্ডলৰ বন বিভাগৰ অন্তৰ্গত দিলাই বনাঞ্চল এলেকাত সুদীৰ্ঘ বছৰ ধৰি বসবাস কৰি অহা পৰিয়ালসমূহৰ বাবে অন্য স্থানত সংস্থাপন ব্যৱস্থা নকৰাকৈ চৰকাৰে এনে জাননী পঠোৱা কাৰ্যত ৰাজ্য স্বাভাৱিকতে ক্ষোভ আৰু দুখত ফাটি পৰিছে হয় কাৰ্বি আংলঙৰ দিলাই বনাঞ্চলৰ পৰা লাংটি বুক এলেকাত বিগত 2005 চনৰ পৰা আজিৰ তাৰিখলৈকে আদিবাসী কাৰ্বি বড়ো গাৰো ডিমাছা আদি জনগোষ্ঠীৰ সৰ্বমুঠ 230 পৰিয়ালে একেলগে বসবাস কৰি আহিছে সুদীৰ্ঘ বছৰ ধৰি সুখ শান্তিৰে তথা মিলা প্ৰীতিৰে বসবাস কৰি অহা গয়াবাসীয়ে হঠাৎ চৰকাৰৰ পৰা উচ্ছেদৰ জাননী পোৱাক লৈ স্বাভাৱিকতে দুখ আৰু ক্ষোভত ফাটি পৰিছে অঞ্চলটোৰ ৰাইজ সকলোৰে সন্মুখত প্ৰশ্ন হঠাৎ লৰা তিৰোতা বৃদ্ধ পিতৃ মাতৃক লৈ তেওঁলোক যাব কলৈ পুনৰ ক'ত বান্ধিব ঘৰ 24-10-17 তাৰিখে ইয়াৰ মাত্ৰ 20 দিনৰ ভিতৰত এভেকশ্যন কৰা হ'ব বুলি তেখেতসকলে আমাক অৱগত কৰাইছে আৰু এই ক্ষেত্ৰত আমি বিৰোধিতা কৰিছোঁ আৰু যাতে এভেকশ্যন নহয় এভেকশ্যন কৰিবলৈ যাতে তেখেতসকলক নকৰিবলৈ আমি এটা আহ্বান জনাইছোঁ আৰু লগতে আমি এটা দুখ পাইছোঁ আমি এটা মুখে মুখে এটা কথা শুনি আহিছোঁ যে নাগালেণ্ডৰ লগত যিটো মাটি চামিলৰ কথা আহি পৰিছে কাৰ্বি আংলঙৰ কিছু মাটি পৰে গতিকে এই ক্ষেত্ৰত আমি কৃষক মুক্তিৰ জৰিয়তে আমি এটা আহ্বান কৰিব বিচাৰিছোঁ যে এই ক্ষেত্ৰত সকলোৱে মিলি সীমান্তবাসীয়ে ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰি ল'ব লাগে প্ৰতিৰোধৰ জৰিয়তে যাতে আমি অসমখনক যাতে কোনো অকণমান খুঁত মাৰিব নোৱাৰে তাৰ কাৰণে আমি সকলো ৰাইজে মিলি ইয়াৰ ব্যৱস্থাখিনি তেজ থকালৈকে আমি কৰি যোৱাৰ সংকল্প সেয়ে এইসমূহ ৰাজ্যৰ সপক্ষে থিয় দিছে কিষাণ মুক্তি সংগ্ৰাম সমিতিয়ে কিষাণ মুক্তি সংগ্ৰাম সমিতি সম্পাদক জুন বৰাই চৰকাৰক ওলোটাই সকিয়নি দি কয় যে এতিয়া উক্ত বনাঞ্চল এলেকাত বসবাস কৰি থকা ৰাইজে যিকোনো বিনিময়তে সেই স্থান এৰি নাযায় আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকে ৰক্তাপ্লুত যুঁজত অৱতীৰ্ণ হোৱাৰ হুংকাৰ দিয়ে সমিতিৰ সম্পাদকে আনপিনে বন বিষয়াসকলে বন বিভাগৰ নীতি নিয়মক দোহাই দি কয় যে যিহেতু উক্ত এলেকা দেশকৈ বন বিভাগৰ আওতিত পৰে চৰকাৰে নীতিমতে প্ৰয়োজনত উচ্ছেদ অভিযান চলাবই লাগিব আৰু এই সম্পৰ্কে আগতীয়া জাননী বিভাগীয় ফালৰ পৰা প্ৰেৰণ কৰিবই লাগিব এনে পৰিপ্ৰেক্ষিতত চৰকাৰৰ আগতীয়া পদক্ষেপ কি হ'ব হেয়া আহি থকা সময়েহে ক'ব বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙত হাতী মানুহৰ সংঘাতৰ মাজতে ৰহস্যজনকভাৱে মৃত্যু হৈছে এটা বনৰীয়া হাতী এই ঘটনা সংঘটিত হৈছে মাইলু আৰক্ষী থানাৰ অন্তৰ্গত হাৱাইপুৰ অঞ্চলৰ গুহা গাঁৱত উল্লেখ্য যে আজি কিছুদিনৰ পৰা উক্ত অঞ্চলত লামডিং বনাঞ্চলৰ পৰা খাদ্যৰ অনুসন্ধানত নামি আহিছে জাক জাক হাতী অঞ্চলটোলৈ প্ৰতিটো নিশাই নামি আহে এইদৰে হাতীৰ জাক ক্ষতিগ্ৰস্ত হৈছে খেতিয়ক ৰাইজৰ শ শ বিঘা ধাননি পথাৰ দিন পৰা উপদ্ৰৱ হৈছে তেনেকা ধৰণ প্ৰতিজনৰ খেতিৰ ইয়াত আমাৰ যিটো আমাৰ সীমাদাৰীসকলৰ কোনোবা 1 বিঘা কোনোবা আধা বিঘা কোনোবা 1.5 বিঘা তেনেকা সবৰে হৈছে মোটামুটি মানেতে এই PWD ৰুট পৰা আপ টু ৰেলৱে লেন এইখিনিৰ মাজত সবৰে হেতু মিনটো অহা যোৱা ৰাস্তাৰ নিচিনা পৰে গতিকে সবৰে হৈছে প্ৰতিনিখা উপদ্ৰৱ চলাইছে নি হাতীয়ে প্ৰতিনিখা মানে পুৰুহি দিন ৰাতি আহা নাই যোৱাকালি আহাটো গম পোৱা নাই এই দিশা সাইডত যোৱা বুলি শুনিছে আৰু এক দুটা আহে তেনেকা লোকেল হাতী কিন্তু এই জাক হাতীবোৰ তেনেকা আজি দুটা ৰাতি হালা কম কিন্তু তাৰ দুটা দিনৰ আগৰ পৰাটো বেছি উপদ্ৰৱ 70-80 মান থাকে সম্প্ৰতি অঞ্চলটোৰ খেতিয়ক ৰাইজৰ বাবে
প্ৰতিটো নিশাই হৈ পৰিছে আতংক আৰু ভয়ানক স্বপ্ন তেনে সময়তে পথৰ চাৰিৰ কাষত থকা মৃত হাতীৰ উদ্ধাৰ হোৱা ঘটনাই ৰহস্যজনক হৈ পৰিছে পশ্চিম কাৰ্বি আংলঙত পুৰাতত্ত্ব বিভাগ আৰু যাদুঘৰ ব্লক উন্নয়ন কাৰ্যালয় আদি পৰিদৰ্শন কৰিলে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে বুকাজান পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে কাৰ্যবাহী সদস্য পদ প্ৰাপ্তিৰ পিছত এই প্ৰথমবাৰ পশ্চিম কাৰ্বি আংলং ভ্ৰমণ কৰি পৰাতত্ত্ব যাদুঘৰ ভূমি সংৰক্ষণ আৰু ব্লক উন্নয়ন আদি বিভাগবোৰ পৰিদৰ্শন কৰিলে বিভাগবোৰ পৰিদৰ্শন কৰি সাংবাদিকৰে হোৱা এক চমু সাক্ষাৎকাৰত কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে ব্লক উন্নয়ন কাৰ্যালয়ৰ কৰ্মচাৰী তথা বিষয়া আমোলাসকলৰে আলাপ আলোচনা কৰিছো আৰু দুখীয়া হিতাধিকাৰীসকলক ইন্দিৰা আৱাস যোজনাৰ অন্তৰ্গত ঘৰ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ ভূমি সংৰক্ষণ বিভাগটোৰ সন্দৰ্ভত কয় যে বিভাগটো অতি নিষ্ক্ৰিয় অৱস্থাত আছে তাক সক্ৰিয় তথা উন্নয়নৰ বাবে প্ৰচেষ্টা হাতত ল'ব পৰিষদৰ আমি নতুন এখন চৰকাৰ বনোৱাৰ পিছত আমি দায়িত্ব লোৱাৰ পিছত আমি বিভিন্ন ব্লকত গৈছোঁ আমাৰ 11টা ব্লক আছে ৱেষ্ট কাৰ্বি আংলং আৰু ইষ্ট কাৰ্বি আংলং ৱেষ্টত আমাৰ 4টা ব্লক আছে 4টা ব্লকত আমি যোৱাকালিৰ পৰা আমি বিভিন্ন ব্লকত গৈছোঁ সুচেন ব্লকত গৈছোঁ আজি ৰংখাং ব্লকত আছোঁ ইয়াত আমি বিষয়ববীয়াসকলৰ কথা বতৰা পাতিছোঁ ৰাইজৰ লগত কথা বতৰা পাতিছোঁ বিগত দিনবিলাকত যিবিলাক ৰাইজে সঁহাৰি পোৱা নাইকিয়া ৰাইজে যিমানবিলাক সুবিধা পাব লাগিছিলে PMAGY আগৰ আয়ুবাই ঘৰ এই গোটেই সুবিধাবিলাক য'ত য'ত আমাৰ কেনাবিলাক আছে কেনাবিলাক আমি দূৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ দুৰ্নীতি সন্দৰ্ভত তেওঁ কয় যে চৰকাৰী কাম কাজ সম্পন্ন কৰাৰ ক্ষেত্ৰত দুৰ্নীতিৰ পোহৰ ৰোধ কৰাৰ বাবেও প্ৰয়াস কৰি যাব ভ্ৰমণৰ দিনা কাৰ্যবাহী সদস্য ফুকনে ডংকা মুকামত আয়োজিত এক ৰাজহুৱা সভাত মিলিত হয় এইদৰে কাৰ্যবাহী সদস্যগৰাকীয়ে সাংবাদিকৰ আগত শ্ৰৱণ মধুৰ শব্দৰে ভাল ভাল প্ৰতিশ্ৰুতি প্ৰদান কৰিলেও কাৰ্যক্ষেত্ৰত কিমান দূৰ বাস্তৱায়িত কৰে সেয়া অনাগত দিনবোৰতহে লক্ষণীয় হ'ব বৈঠালাংছৰ পৰা জাছন ইংহি ৰিপৰ্ট কাট নিউজ বুকাজান ব্লক উন্নয়নৰ উদ্যোগত MGNৰেগা DDS পথ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ল 1 নৱেম্বৰৰ পৰা ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক কামত আজি পুৱা 8 বজাৰ পৰা নিৰ্মাণ কাৰ্যত নিয়োজিত লোকসকলে ধৰিবলৈ লৈছে পথটি নিৰ্মাণৰ বাবে 5 লাখ টকা ধাৰ্য কৰা হৈছে প্ৰাৰম্ভিক কামৰ পৰামৰ্শ তথা চোৱাচিতাৰ বাবে BLCCৰ অধ্যক্ষ বিনু সাহু বুকাজান ব্লক উন্নয়ন কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা হেনসন টেৰাং GRS হামৰিং দাও মাইবংসা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ভালকৈ পথটি নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ প্ৰয়াস কৰাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে উক্ত বিষয়াবৰ্গসকলে হয় বিষয়াসকলে ব্যক্ত কৰাৰ দৰে যদি ভালভাৱে পথটি নিৰ্মাণ কাৰ্য সম্পন্ন হয় তেন্তে অহা বাৰিষাত আন বছৰৰ দৰে DDS পথেৰে যাতায়াত কৰিবলৈ পথচাৰীৰ অথবা ৰাইজ জিয়াটো ভুঞ্জিব নালাগিব কিন্তু কথা আৰু কামৰ কিমান মিল আছে তাক অনাগত দিনবোৰতহে লক্ষণীয় হ'ব বুকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো চমু বাণিজ্যিক বিৰতি বৰ বেলেগ ধৰণৰ গোন্ধ আহি আছে যে জুটি লগা আসলতে ইয়াৰ আৰত কি আছে ইয়াৰ আৰত আছে কাঞ্চ সৰিয়হৰ তেল স্বাস্থ্যসন্মত বিশুদ্ধ আৰু সোৱাদযুক্ত Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items.
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। কাঞ্চ Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesire alang hithi kulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে। পশ্চিম কাৰ্বি আংলঙৰ কলঙাত সমাজৰ যুৱপীঢ়িৰ বাবে হানিকাৰক ৰাগিয়াল দ্ৰব্য বিক্ৰী আৰু সেৱন বন্ধ হোৱাৰ দাবীত KSৰ প্ৰতিবাদী সমদল উলিওৱা হয়। কলঙাৰ পৰা কুঠেপীৰ মাজেৰে ৰাগিয়াল দ্ৰব্য সামগ্ৰী বন্ধ হ'ব লাগে, সেৱন বন্ধ হ'ব লাগে বুলি চিঞৰি চিঞৰি গৈ প্ৰতিবাদী সমদলটিয়ে উক্ত এলেকাৰ সমগ্ৰ আকাশবতা উত্তাল কৰি তোলে। এই প্ৰতিবাদী সমদলত KSA কেন্দ্ৰীয় কমিটিৰ উপসভাপতি চেমছন টেৰন, KSA হামৰেন জিলা কমিটি বিষ্ণু টেৰন প্ৰমুখ্যে বিশিষ্ট ছাত্ৰ নেতাসকলেও ভাগ লয়। ৰাগিয়াল সামগ্ৰী বিক্ৰী আৰু সেৱন বন্ধ কৰাৰ দাবীত আকাশপথ উত্তাল কৰি যোৱা ছাত্ৰ সমদলটিয়ে পিছত ডংকামুকাম উপ আৰক্ষী চকীত গৈ এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। কমিটিয়ে তুমহিন পেনপি লাবাংসো কলঙা angkang arlo long araki lapen ason ason ke pathu so angka ke pathu bang prabjin pen ingkir manji so demand pen sipini bangse kuthipi da kolonga pen dam se kuthipi an so ar munche jeng pen puthot lada dongkam mukam police outpost ong IC pen skala tumi pin for lasi kebang gilang apor bangalang pen ka dimana bangke kolonga area long bangke American krang pen komane jong sit kichi kular along kapasik sak polote alang itu babang pen so dak mela tuning sai poli sela to make ing sai ponangi ko bang sela to phan ni relo ডংকা মুকামত উপ আৰক্ষী চকীৰ তৰফৰ পৰা কাৰ্বি ছাত্ৰ সন্থাৰ এনে পদক্ষেপক প্ৰশংসা কৰাৰ লগতে এনে কাৰ্যক বাস্তৱ ৰূপায়ণৰ কাৰ্যত অগ্ৰসৰ হোৱাৰ কথা ব্যক্ত কৰে ছাত্ৰ নেতাসকলৰ আগত। যিখিনি কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যন যিখিনি ইনিচিয়েটিভ লৈছে this was the like first time in Karbi Anglong. I greatly appreciate it and যিখিনি ডিমান্ড দিয়া আছে মই ডিমান্ড যিবোৰ দাঙি ধৰিছে সেইখিনি মই ফুলফিল কৰিম বুলি মই আশা দিছোঁ। বীৰেন ইংহিৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলঙৰ মাঞ্জাত যোৱা 1 নৱেম্বৰত সম্পন্ন কুকিসকলক 36 সংখ্যক জিলা পৰ্যায়ত চাৱাংকুট মহোৎসৱৰ উপলক্ষে আয়োজিত ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে সাংসদ বীৰেন সিং ইংটিয়ে যোগদান কৰে। ইয়াৰ উপৰি জে টুবয়, জে ৰবৰ্ট প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপৰিও কাৰ্বি পৰিষদৰ প্ৰাক্তন সদস্য প্ৰদীপ সিং নাৰ, প্ৰাক্তন বিধায়ক বিদ্যা সিং ইংলেং, প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক টেৰন প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখ্য জলেন ভিলেজ, ডিপিচি, ডিফু, কাৰ্বি কালচাৰেল গ্ৰুপৰ আকৰ্ষণীয় পৰম্পৰাগত নৃত্য গীতে উপস্থিত ৰাইজক আপ্লুত কৰে। লাংফেৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বকলিয়াঘাটত 2 নৱেম্বৰত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা অধীনত ট্ৰেক্টৰ প্ৰদৰ্শনী মেলা। জিলা কৃষি বিভাগৰ উদ্যোগত বকলিয়াঘাটত অনুষ্ঠিত প্ৰদৰ্শনী মেলা উন্মোচন কৰে ডিফু বিধায়ক চুমৰংহাঙে। প্ৰদৰ্শনী মেলাত দেশৰ ভিন ভিন কোম্পানী যথাক্ৰমে মহেন্দ্ৰ, শক্তিমান, সুমালিন, স্কাইলাইট, মহেন্দ্ৰ এণ্ড মহেন্দ্ৰ, প্ৰীতি ট্ৰেক্টৰ, স্বৰাজকে ধৰি 9খন ট্ৰেক্টৰ কোম্পানীৰ ট্ৰেক্টৰসমূহ প্ৰদৰ্শন কৰে। কাৰ্বি আংলং জিলাৰ পৰা 2017 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত
৭৫% অধিক নম্বৰ লাভ কৰা 10 গৰাকী ছাত্ৰ-ছাত্ৰীসকলক পণ্ডিত আনন্দৰাম বৰুৱাৰ অধীনত লেপটপ প্ৰদান কৰে। জিলাখনৰ বিভিন্ন কোণৰ পৰা অহা 10 গৰাকী ছাত্ৰ-ছাত্ৰীসকলে আজি বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি সভাত যোগদান কৰা অতিথিসকলৰ পৰা লেপটপ গ্ৰহণ কৰে। জিলাখনৰ বিভিন্ন কোণৰ পৰা অহা 10 গৰাকী ছাত্ৰ-ছাত্ৰীসকলে আজি বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি সভাত যোগদান কৰা অতিথিসকলৰ পৰা লেপটপ গ্ৰহণ কৰে। আজি ডিফু চৰকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৈ মুখ্য অতিথি আৰু নিমন্ত্ৰিত অতিথি হিচাপে কাৰ্যবাহী সদস্য ৰতন তেৰণ, জিলা উপায়ুক্ত আদিল খান, IS ৰৱেলছন ৰংপি প্ৰমুখ্যে বহুকেইজন গণ্যমান্য তথা বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। নিমন্ত্ৰিত অতিথি হিচাপে যোগদান কৰা কাৰ্যবাহী সদস্য ৰতন তেৰণে নিজৰ ভাষণ প্ৰসংগত কাৰ্বি আংলঙৰ প্ৰতিষ্ঠিত উচ্চ শিক্ষা প্ৰতিষ্ঠান ডিফু চৰকাৰী মহাবিদ্যালয়ৰ চুককোণত বেৰত তামোলৰ পিক পেলাই ৰঙা কৰি পেলোৱা দৃশ্য সহ্য কৰিব নোৱাৰি স্বচ্ছ অভিযানৰ অন্তৰ্গত চাফাই কাৰ্যসূচী গ্ৰহণ কৰি মহাবিদ্যালয়খনৰ সমগ্ৰ লেতেৰা অংশ পৰিষ্কাৰ কৰাৰ কথা শিক্ষা প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষক পৰামৰ্শ কৰে। আজিৰ বাতৰি ইমানতে সামৰিছো। মই সঞ্চিতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। ধন্যবাদ।